27 জানুৱাৰী তাৰিখখন অতি অভিশাপমূলক অতি দুৰ্ভাগ্যজনক এটা দিন, ঐতিহাসিক দিন। 1987 চনৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত উপেন্দ্ৰনাথ ব্ৰহ্মৰ সভাপতিৰ নেতৃত্বত বড়োলেণ্ড আন্দোলন আৰম্ভ হৈছিল। তাৰ পিছৰ বছৰত 2088 চনৰ আজিৰ এই অতি দুৰ্ভাগ্যজনক অতি অভিশাপমূলক 27 জানুৱাৰী তাৰিখৰ ৰাতিতে এৰাতিতে কোকৰাঝাৰ জিলাৰ বিছমুৰী পুলিচ আউটষ্টেচনৰ আউটপোষ্টৰ অধীনত মালিপিটা বা ভূমকা নামৰ এখন গাঁও আছে। সেই গাঁৱত নিৰাপত্তা বাহিনীয়ে 10 বছৰৰ পৰা আৰম্ভ কৰি কম বয়সীয়া ছোৱালীৰ পৰা আৰম্ভ কৰি 70 বছৰীয়া বুঢ়ী মানুহকো মাতৃ সকলোকো ধৰ্ষণ কৰিছিল। এৰাতিৰ ভিতৰত 10-12জন আমাৰ বড়ো ছোৱালী বড়ো মহিলাক আমাৰ মা আমাৰ বাই ভনীসকলক ধৰ্ষণ কৰিছিল। সেইকাৰণে 27 জানুৱাৰীখন হ'ল 1988 চনৰ পৰাই বড়ো জাতিৰ কাৰণে এটা কলা দিন, অভিশাপমূলক দিন বুলি আমি গণ্য কৰিছোঁ। আৰু তাৰপিছত যোৱা 2020 চনৰ 27 জানুৱাৰীত আপচুৰ কতিপয় নেতা, ইউপিৰ কতিপয় নেতা আৰু NDBৰ 4টা ফেকশ্যন নেতাসকলৰ সৈতে অসম আৰু ভাৰত চৰকাৰে এটা গভীৰ ৰাজনীতি ষড়যন্ত্ৰমূলক যি নতুন চুক্তি স্বাক্ষৰ কৰিলে, এই চুক্তি স্বাক্ষৰ কৰাৰ জৰিয়তে 17 বছৰ আগতে পোৱা 6 শিডিউলৰ অধীনত আমাক যি BTC আৰু BTC দিয়া হৈছিল, ইয়াক সম্পূৰ্ণভাৱে সমূলাংকে বিধ্বংস ধ্বংস কৰিবলৈ যুদ্ধপৰণাশ্ৰী আপ্ৰাণ অপচেষ্টা চলাইছে। আপোনালোকে দেখিছে যে এই BTR চুক্তিৰ ৰূপায়ণ কৰাৰ নামত বড়োলেণ্ড অঞ্চলৰ গাঁও কৰ্তন কৰিবলৈ, অঞ্চল কৰ্তন কৰিবলৈ এখন অনালোকজাল আনৱান্টেড এটা বাউণ্ডাৰী কমিশ্যন বহুৱালে। আজি হুলস্থুল এটা পৰিৱেশ সৃষ্টি কৰিছে যে বিভিন্ন অনাবৰত জনগোষ্ঠীসকলক উচুতাই বড়োলেণ্ড অঞ্চলৰ পৰা আমি গুচি যাম, আমি থাকিব নিবিচাৰোঁ বুলি দৰখাস্ত দিয়াৰ মেমৰেণ্ডাম দিয়াৰ সুযোগ দিছে। বড়োলেণ্ড অঞ্চলৰ এটা যুদ্ধংদেহী এটা পৰিৱেশ সৃষ্টি কৰিছে, অতি দুৰ্ভাগ্যজনক, অতি নিন্দনীয়। সেইকাৰণে এই 27 জানুৱাৰীক আমাৰ বড়ো সমাজ, অল ইণ্ডিয়া বড়ো পিপল নেশ্যনেল লীগ ফৰ বড়োলেণ্ড ষ্টেটহুড, অল বড়ো উমেন্স ৱেলফেয়াৰ ফেডাৰেশ্যন প্ৰমুখ্যে বিভিন্ন বড়ো জাতীয় সংগঠনসমূহে আজিৰ 27 জানুৱাৰীখন আমি ঠগ প্ৰবঞ্চনামূলক আৰু কলা দিন হিচাপে আমি পালন কৰিছোঁ। কলা পতাকা উত্তোলন কৰি, কলা ড্ৰেছ পৰিধান কৰি। আৰু আজিৰ তাৰিখতে সেই অভিশাপমূলক অতি বিধ্বংসীমূলক নতুন যি তৃতীয় শক্তি, সেই শক্তিক আমি কোনোপধ্যে গ্ৰহণ কৰিব পৰা নাই, কৰিব নোৱাৰিব বুলি প্ৰত্যাখ্যান কৰিছোঁ। আজি ডিনাউন্স কৰা হ'ল। আৰু লগতে এখন মেমৰেণ্ডাম ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ কোকৰাঝাৰৰ DCৰ জৰিয়তে আমি প্ৰেৰণ কৰিছোঁ। আৰু তাত আমি দাবী উত্থাপন কৰিছোঁ অতি সোনকালে অমীমাংসিত জ্বলন্ত বড়োলেণ্ড সুকীয়া ৰাজ্য গঠন কৰাৰ যি বিষয়বস্তু আৰু বড়ো মিলিটেঞ্চিৰ যি মূল বিষয়বস্তু, যিহেতু সমস্যাৰ সমাধান হোৱা নাই, তাৰ কাৰণে এই বড়োলেণ্ড ষ্টেটহুড ইছ্যু আৰু বড়ো মিলিটেঞ্চি ইছ্যুৰ ওপৰত আলাপ আলোচনা কৰি এটা স্থায়ী সন্মানজনক সমাধান কৰিবৰ কাৰণে ফ্ৰেছ পলিটিকেল ডায়লগ আৰম্ভ কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। আৰু বড়ো মিলিটেঞ্চিৰ সমস্যা সমাধান হোৱা নাই বুলি মই কিয় ক'লোঁ যে ৰঞ্জন দৈমাৰী NDBৰ ফাউণ্ডিং ফাদাৰ আছিল। হি ৱাজ দ্য ফাউণ্ডাৰ অফ দি NDB। নতুন চুক্তি তাক স্বাক্ষৰ কৰিবলৈ লৈ যোৱাৰ পিছত, তেওঁৰ চুক্তি আদায় কৰাৰ পিছত তেখেতক যোৱা সম্ভৱ ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখ সম্ভৱ তেওঁ আকৌ গুৱাহাটীৰ চেণ্ট্ৰেল জেললৈ পঠিয়াই দিয়া হ'ল। তাৰ লগতে 120জনমান NDBৰ বিভিন্ন ফেকশ্যনৰ নেতা কৰ্মী আজিও তাত বহু দুখ কষ্টৰ দিন অতিবাহিত কৰি আছে। আমি প্ৰশ্ন কৰিছোঁ, যদি বাস্তৱিকতে সঁচাকৈ প্ৰকৃতাৰ্থত এই BTR চুক্তিখন যদি
শান্তি চুক্তি আছিল বা হয় তেতিয়াহ'লে চুক্তিকাৰীসকলক কেলেই চেণ্ট্ৰেল জেলত পঠিওৱা হ'ল? তেওঁলোকক চেণ্ট্ৰেল জেলত আজিও শতাধিক 100জনকৈ অধিক কেডাৰ আৰু নেতাসকলক কিয় বন্দী কৰি ৰখা হ'ল? আমি দাবী কৰিছোঁ ৰঞ্জন দৈমাৰী প্ৰমুখ্যে NDBৰ যিখিনি ফেকশ্যনৰ কৰ্মী নেতা সদস্য তেখেতসকলক অতি সোনকালে সাধাৰণ ক্ষমাদান দি জেনেৰেল এমনেষ্টি দি অন্যান্য মিলিটাৰীসকল যেনেকৈ দিয়া হৈছে তেনেকৈ দি পেলাই অতি সোনকালে সিহঁতক এৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে, মুক্ত আকাশত এৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইটো হ'ল আমাৰ দাবী। যিটো BTCয়ে 6 শিডিউল আণ্ডাৰত বিল পাছ হৈখিনি 3079খন গাঁও বাউণ্ডাৰী বনাই BTCখন গঠন কৰা হৈছিল, কিন্তু BTR একৰ্ডটো এটা বিল পাছ নোহোৱাকৈ এগ্ৰিমেণ্ট কৰা। তাৰ স্বাৰ্থেও কেনেকৈ BTCৰ অন্তৰ্ভুক্ত থকা বা BTC আণ্ডাৰত থকা গাঁওখিনি কেনেকৈ কৰ্তন হ'ব পাৰে? এইটোৱে আটাইতকৈ ডাঙৰ প্ৰশ্ন। BTCখন যেতিয়া সৃষ্টি কৰিছিল ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰ দুটা সদন, লোকসভা ৰাজ্যসভাই দুটা সদনে মতদান কৰি পেলাই BTC আইনখন পাছ কৰিলে। আজি BTCৰ বয়স প্ৰায় 17 বছৰ পাৰ হৈ গ'ল। সুন্দৰকৈ চলিছিল, বিভিন্ন দিশত ডেভেলপমেণ্টৰ কাম কাজ হ'ল, শান্তি প্ৰতিষ্ঠিত হ'ল, বিভিন্ন জাতি গোষ্ঠীৰ মানুহে ইয়াত একেলগে বসবাস কৰিব পাৰিলে। আৰু যিসকল অনাবৰসকল তেওঁলোককো 40টা সমষ্টিৰ ভিতৰত কেৱল 30টা আসনকহে জনজাতিসকলৰ কাৰণে ৰখা হৈছিল। 5খন আসনটো নন ট্ৰাইবেল জনগোষ্ঠীক ৰিজাৰ্ভেশ্যন দিয়া হৈছিল। 5খন আসনটো বিভিন্ন জাতিগোষ্ঠীক অ'পেন ৰখা হৈছিল, মুকলি। আৰু 6টা চিটত নমিনেটেড মেম্বাৰৰ প্ৰভিজন ৰখা হৈছিল। তেনেভাৱে যদি অংক কৰা যায় যে 40টা ভিতৰত 16টা সমষ্টিৰ পৰাই চিট কিনিয়েই অনা ট্ৰাইবেল মানুহৰ কাৰণে দিয়া হৈছিল। এটা ভাল এটা সুন্দৰ ব্যৱস্থাপনা আছিল, যিটো ব্যৱস্থাপনা ভাৰতৰ কোনো ৰাজ্যত নাই, কোনো অঞ্চলত নাই। সেইকাৰণে এই ক্ষেত্ৰত অনা ট্ৰাইবেলসকলে আমাৰ বড়োলেণ্ডৰ গুচি যোৱাৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে। তেওঁলোকক এইখিনি দিয়া হৈছে যে তেওঁলোকৰ কিছুমান অঞ্চল বা গাঁও অন্তৰ্ভুক্ত হৈছিল। সেইকাৰণে তেওঁলোকৰ ন্যূনতম পৰিমাণ যিখিনি ৰাজনৈতিক ৰিপ্ৰেজেণ্টেশ্যনৰ ব্যৱস্থা দিব লাগিছিল সেইটো দিয়া হৈছিল সুন্দৰকৈ। আৰু এইটো এটা অবাস্তৱ যে পাৰ্লিয়ামেণ্টে এটা আইন পাছ কৰাৰ পিছতে BTC আৰু BTADখন গঠন কৰিব পাৰিছিল। BTR নামৰ এখন অঞ্চল এতিয়াও সৃষ্টি হোৱা নাই। ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুসূচীৰ যিখিনি প্ৰাৱধান, সেই দফাসমূহ যদি সংশোধন কৰা নহয়, BTD কোনোপধ্যে গভৰ্ণৰে নটিফিকেশ্যন দিলেও BTADটো BTR হ'ব নোৱাৰে। এইটো অবাস্তৱ, অগণতান্ত্ৰিক, অসাংবিধানিক। আৰু গাঁও কৰ্তন কৰা গভৰ্ণৰ নোৱাৰে, এটা কমিশ্যনে নোৱাৰে, পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়াই, ইণ্ডিয়ান পাৰ্লিয়ামেণ্টেহে সেই BTC BTD গাঁওবিলাকৰ অঞ্চল ঠিক ঠাক কৰিছে, তেওঁলোকে অনুমোদন জনাইছে, তাৰপিছতে গভৰ্ণৰে নটিফিকেশ্যন দিছে। Once BTD has been notified as a tribal area, how the present new government can dismantle, can exclude the areas and villages from the BTD? It is absurd, unconstitutional. আজি উত্তৰ পূৰ্বাঞ্চলত BTD প্ৰমুখ্যে সৰ্বমুঠ 10টা স্বায়ত্তশাসিত জিলা আছে। এই অন্যান্য অসম ডিষ্ট্ৰিক্ট কাউন্সিল এৰিয়াৰ পৰা কেলেই গাঁও গঠন কৰা হোৱা নাই? আমাৰ ক্ষেত্ৰত গাঁও গঠন কৰিছে। আজি 17 বছৰ পিছত গাঁও গঠন কৰিবলৈ কমিশ্যন বহুৱাইছে। আকৌ নেক্সট আফটাৰ 15 or 17 years এগেইন যদি কমিশ্যন বহুৱায়, কিমানখিনি গাঁও থাকিব? গৈ লাষ্টত কিমানখিনি গাঁও থাকিব? ইয়াৰ গোটেই উদ্দেশ্য হ'ল বড়োসকলক ন্যূনতম পৰিমাণৰ ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত যিখিনি স্বায়ত্তশাসনৰ ব্যৱস্থা দিয়া হৈছে, ইয়াক সম্পূৰ্ণভাৱে নিষেধ কৰা ষড়যন্ত্ৰ। ইয়াৰ বাহিৰে আন একো নাই। সেইকাৰণে আমি আপিল জনাইছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃবৃন্দ প্ৰমুখ্যে যিমানখিনি কৰ্মী সদস্য আছে, UPP নেতৃবৃন্দ কৰ্মী সমৰ্থনকাৰীসকলক আমি আহ্বান জনাইছোঁ যে এই নতুন BTR চুক্তিৰ জৰিয়তে বড়োসকলক নিষেধ কৰিবলৈ আজিৰ BJP চৰকাৰ যেনেকৈ ষড়যন্ত্ৰ কৰিছে, সেই ষড়যন্ত্ৰটো হৃদয়ংগম কৰি বুজি পেলাই BJP পাৰ্টিৰ পৰা আঁতৰি আহিব লাগে।
বড়োবিলাকৰ মাজত মিলিজুলি নতুন চৰকাৰ গঠন কৰিব লাগে। এইখিনি আমাৰ আহ্বান।